मैं इतना जाम घर कारेंट तो खुली दिबले। और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे पैसों के पीछे भागना है। बाय। এয়া আমাৰ চাইডত ৰাতিপুৱা বৰষুণ দবা পিটা বৰষুণ একদম বাৰে ধুমুহা বতাহ আহিছে তো হেল্ল' ৱেলকাম টু মাই ইউটিউব। আজি মই ৰাতিপুৱা শুই উঠি মেলি কাপোৰকেইটা ধুলোঁ তো বৰষুণো দিছিলে ৰাতিপুৱা, তো সেইকাৰণে অলপ কাপোৰ ধোৱাটো দেৰি হ'ল। তো এতিয়া ৰ'দ দিব নিচিনা লাগি আছেগৈ। তো এতিয়া মই কি কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকক, তেতিয়া গম পাব। তো বলক নহ'লে এয়া আমাৰ অৰ্জুন গছজোপা কিমান ছাঁ দিয়ে, এইটো পূৰা ৰ'দ দিলে ইয়াত ঠাণ্ডা হয়। আৰু এয়া 2-3 কণমান মোৰ কাপোৰ ধুলোঁ আজি ৰাতিপুৱা। পানী ফুল হৈ আছে। এই গৰুকেইটা ইয়াত বান্ধিছিলোঁ ৰাতিপুৱা, পানী নাছিলে কিন্তু পানী হৈ গ'ল। তো এতিয়া মই গৰুকেইটা আকৌ চেঞ্জ কৰিব লাগিব, বাম জেগাত বান্ধিব লাগিব। এইটো দ হৈ গ'ল, চব পানী হৈ গ'ল। এয়া পথাৰ হয়, পানী বহুত বাঢ়িলে আজি ৰাতিপুৱা বৰষুণ দিছিলে। তো মই গৰুকেইটা কিমান পানী হৈ গ'ল, তো এতিয়া গৰুকেইটা আকৌ চেঞ্জ কৰিব লাগিব। বৰষুণ দিয়াৰ কাৰণে ৰেইনকোট পিন্ধিছে, ৰেইনকোট পিন্ধি চাইকেল চলাই যাব ই মানে। তো বৰষুণটো দি আছে, মই সেইকাৰণে ৰখি দিলোঁ, অলপ মৰিকেম যাব লাগে। পানী কিমান ডাঙৰ হৈ আছে আপোনালোকে এই দলঙৰ ওপৰৰ পৰা দেখুৱাম। আমাৰ বৃহত্তৰ ডাঙৰ নদী বুলি ক'ব পাৰি, মানে এইটো গাঁৱৰ ভিতৰত যোৱা খুব পানী ডাঙৰ হৈ আছে নদীটো। ইফালে পাহাৰৰ পৰা আহে পানীটো। এয়া আমি এনেকুৱাকৈ গৈ আছোঁ আৰু বৰষুণত তিতি মোৰ ৰেইনকোটো নাই, পিছফালৰ লগৰো ৰেইনকোট আছে। তো এয়াই জীৱন, তো গৈ থাকোঁ এনেকুৱাকৈ। ফাইনেলি মই মৰিকেম আহি পালোঁ। বৰষুণ দিয়াৰ কাৰণে মই অলপ ৰখি আছোঁ। তো এতিয়া মই CSPৰ দোকানৰ ওচৰত যাম, পইচাটো উলিয়াই ল'ম। তো বলক, মই এতিয়া গেলামাল দোকানত আহিলোঁ। মানে সৰু এটা ঘিউ টেমা লাগিছিলে মানে, তো সৰু ইয়াতকৈ সৰু নাই, এইটোৱে লাষ্ট সৰু, এইটোকে মই লৈ ল'লোঁ। তো এয়া আমাৰ মৰিকেম তিনিআলিটো, আপোনালোকক মই কেমেৰাটো এবাৰ ঘূৰাই দিছোঁ, ভালকৈ চাওকচোন আমাৰ মৰিকেম তিনিআলিটো। এয়া লাহে বৰষুণটো দি আছে, সেইকাৰণে যাব পৰা নাই। তো অলপ ৰখি ল'ম ইয়াতে, বৰষুণটো এৰিলে ঘৰলৈ যামগৈ চাগে। এয়া 3 days later. হেল্ল' নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মানে কি হ'ল বস্তুটো, মৰিকেম যোৱাৰ পাছৰ নেক্সট 3 দিনৰ পাছত ভিডিঅ'টো বনাইছোঁ। তো মই আজি আকৌ কাৰেণ্টৰ কাম কৰিব যাম, মানে ঘৰ এটাত মাতি আছে। কাৰেণ্টটো মানে খুলি দিব লাগে, সিহঁতৰ ঘৰটো ভাঙি দিব মানে। তো এইটো মই এতিয়া খুলি দিব গৈ আছোঁ। তো ভিডিঅ'টো বনি থাকিব। মোৰ মানে প্ৰায় কাম গাঁৱতে হয়, কাৰেণ্টৰ কাম। তো মই এনেকুৱা প্ৰফেশ্যনেলি ৱেৰিং কৰা নহয়, মানে মই অলপ টেম্পৰাৰী কামকেইটা কৰোঁ। মানে এইটোৱে গাঁৱতে কৰে, কিন্তু বেলেগত মই এইটো বেছি নকৰোঁ। তো মাতি থকাৰ কাৰণে মই এতিয়া যাম ঘৰ কাৰেণ্টটো খুলি দিবলৈ। তো বনি থাকক ভিডিঅ'টো। মোৰ আজি এয়াই কাম, এইকেইটা গুচাম চব পেনকেইটা। ইফালে ফেনটো নাই বাৰু, ইফালে আছে। এইটো ঘৰটো ভাঙি দিয়া হ'ব মানে, চব ফেন কাৰেণ্টকেইটা গুচাই দিম, মেইন লাইনকেইটা। তো বনি থাকক। এতিয়া বৰ্ডকেইটা খোলা হ'ল, এইটো ফিটিং কৰিব লাগিব। এতিয়া ফেনকেইটা খুলিব আছে, ফেন 3খন আছে। তো বাদ বাকী মিটাৰ তাৰপৰা চুইচ বৰ্ডকেইটা লগাই দিমগৈ, তাৰপৰা মোৰ কাম শেষ। তো বনি থাকক। মানে কাৰেণ্টৰ কামটো শেষ কৰি পিনি মই বজাৰলৈ ওলাই আহিলোঁ, বজাৰ কৰিম বুলি। তো মই এতিয়া আহিলোঁ আমাৰ মহৰিকেমৰ দেওবাৰ বজাৰ, আজি দেওবাৰ, সেইকাৰণে অলপ দেওবাৰ বজাৰলৈ ওলাই আহিলোঁ। তো এয়া আমাৰ দেওবাৰ বজাৰ যোৱা ৰাস্তা হয়। ইফালে মহৰিকেম শংকৰদেৱ শিশু নিকেতন, এয়া স্কুল হয়। তো গৈ আছোঁ আৰু এনেকুৱাকৈ আপোনালোকক দেখাইতো বনি থাকিব। আমাৰ বজাৰখন কেনেকুৱা চাব আপোনালোকে, মানুহ কিমান ভিৰ হয় চাই লওক আপোনালোকে, ৰাস্তা কিমান চকচকীয়া। এয়াই আমাৰ সাপ্তাহিক বজাৰটো। তো এনেকুৱাকৈ গৈ আছোঁ।
तुम्हें वीडियो पसंद आई तो लाइक मारो यार। मुझे नहीं पता, मुझे 2 मिलियन लाइक्स चाहिए, कैसे ना कैसे करके मुझे चाहिए। इतना झिला मैं कभी नहीं होऊंगा अपनी पूरी जिंदगी में जितना इसमें झिलाऊं, मुझे चाहिए ही चाहिए। तो लाइक मारो।